নতুন বছৰত চ্যালেঞ্জক মোকাবিলা কৰিব লাগিব এই তিনি ৰাশিৰ জাতকে। কোনকেইটা ৰাশিৰ জাতকৰ জীৱনত উত্থানমা আছে? সময় এনেকুৱাই, কেতিয়াবা সময় কাৰোবাৰ বাবে ভাল যদি সেই সময়ে কাৰোবাৰ বাবে বেয়া। জীৱনত যেনেকৈ আনন্দ আহে তেনেকৈ দুখেও কোঙা কৰে। বেয়া সময়ত আমি এই কথাই মনত ৰাখিব লাগে যে জীৱনত ভাল দিন আহিবই। 2024 চনত কোন কোন ৰাশিৰ জীৱনলৈ প্ৰত্যাহ্বান আহিব? নতুন বছৰৰ আৰম্ভণিতেই সাৱধান হওক। বিশেষকৈ কেৰিয়াৰ আৰু আৰ্থিক বিষয়ত 2024 চনত ডাঙৰ ধাক্কা খাব পাৰে এইকেইটা ৰাশিৰ জাতকে। নতুন বছৰত কোনকেইটা ৰাশিৰ জাতকৰ জীৱনত উঠা-নমা আছে জানি থওক সবিশেষ। মেষ ৰাশি। নতুন বছৰ মেষ ৰাশিৰ জাতকৰ বাবেও স্পেচিয়েলি নহয়, থাকিব উঠা-নমাও। এটাৰ পাছত আনটো চেলেঞ্জৰ মুখামুখি হ'ব এই ৰাশিৰ জাতক। ব্যৱসায়ত নানান বাধাৰ সন্মুখীন হ'ব। 2024 স্বাস্থ্যও বৰ এটা ভালে নাথাকিব মেষ ৰাশিৰ জাতকৰ। আৰ্থিক সংকটেও দেখা দিব পাৰে। নিজৰ খৰচক লৈ সতৰ্ক থাকক। কেৰিয়াৰ সংক্ৰান্তীয় কোনো সিদ্ধান্ত ভাবি চিন্তি লওক। কন্যা ৰাশি। 2024 চনত স্বাস্থ্য সংক্ৰান্তীয় এটাৰ পাছত আনটো সমস্যা আহিব। বিশেষকৈ কুষ্ঠিত শনিৰ অৱস্থান আপোনাৰ বাবে কিছু ক্ষতিকাৰকো হ'ব পাৰে। জীৱনত সকলো ক্ষেত্ৰতে আগন্তুক বছৰৰ নানান সমস্যাই আপোনাক আগুৰি ধৰিব। কেৰিয়াৰত যি সাফল্য পোৱাৰ বাবে চেষ্টা কৰি আছিল সেয়া হাতৰ পৰা এৰাই যাব। জীৱনসংগীৰ সৈতে সম্পৰ্ক খুব এটা ভালৰে নাথাকিব। খৰচ বাঢ়ি যোৱাৰ ফলত আৰ্থিক সংকটেও দেখা দিব পাৰে। কামৰ ক্ষেত্ৰতো বাধা আহিব। ৰাহুৰ প্ৰভাৱত পেছাগত জীৱন আৰু ব্যক্তিগত জীৱনত ক্ষতি হ'ব পাৰে। মীন ৰাশি। 2024 চনত নানান উঠা-নমা থাকিব মীন ৰাশিৰ জাতকৰ। আৰ্থিক সংকটৰ সন্মুখীন হ'ব পাৰে, মানসিক অৱসাদো আহিব পাৰে। দাম্পত্যত সম্পৰ্কৰ মাজত অশান্তি আৰু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। ভাগ্যই লগ নিদিব পাৰে। সাফল্যৰ বাবে আপুনি প্ৰচুৰ পৰিশ্ৰম কৰিব লগা হ'ব পাৰে। নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। কেৰিয়াৰত বিশেষ উন্নতি নাই। ৰাহু আৰু কেতুৰ প্ৰভাৱত 2024 মানসিকভাৱে আপুনি খুব ভালে নাথাকিব।